Good morning children, welcome to the Assamese class. আজি আমি এইটো ক্লাছত পঢ়িম এটি ধুনীয়া কবিতা। এই কবিতাটি হৈছে আমাৰ জাতীয় পতাকাখনিৰ ওপৰত ভিত্তি কৰি এই কবিতাটি ৰচনা কৰা হৈছে। জাতীয় পতাকা তোমালোকে নিশ্চয় জানা, এইখন হৈছে আমাৰ জাতীয় পতাকা। জাতীয় পতাকা, এইখন পতাকা আমি জাতীয় পতাকা বুলি কওঁ। তেনেহ'লে কবিতাটো আমি এবাৰ পঢ়ি চাওঁ। জাতীয় পতাকা। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুৰা তলত চামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। এইটো এটা বৰ ধুনীয়া কবিতা। তোমালোকে এই কবিতাটো ঘৰত ভালদৰে পঢ়িবা আৰু অতি সোনকালে তোমালোকৰ মনত ৰৈ যাব, কাৰণ এইটো বৰ ধুনীয়া কবিতা। তিনিবৰণীয়া জাতীয় পতাকা। তিনিবৰণীয়া মানে হৈছে তিনিটা ৰং থকা। ইয়াত তিনিটা ৰং আছে। এইটো এটা ৰং, এইটো এটা ৰং আৰু এইটো এটা ৰং। এই জাতীয় পতাকাখনি আমাৰ নীল আকাশত নাচে বুলি কৈছে। নীল আকাশ মানে আকাশৰ ৰং আমাৰ নীলা। গতিকে এই পতাকাখনি যেতিয়া উত্তোলন কৰা হয় তেতিয়া এইখন আকাশত অৰ্থাৎ ওপৰত বতাহত এনেদৰে বলি থাকে, আৰু ইয়াক আমি কৈছোঁ নীল আকাশত নাচে বুলি। ওপৰে গেৰুৱা মাজত শুকুলা তলত চামল আছে। ওপৰে গেৰুৱা অৰ্থাৎ ইয়াৰ জাতীয় পতাকাৰ ওপৰৰ ৰংটো হৈছে গেৰুৱা, মাজত শুকুলা। শুকুলা মানে হৈছে বগা, গেৰুৱা মানে হৈছে গ্ৰে। তাৰপিছত তলত চামল আছে। চামল মানে হৈছে গ্ৰীণ। অৰ্থাৎ জাতীয় পতাকাখনত আমাৰ তিনিটা ৰং আছে। ওপৰত গেৰুৱা ৰং, তলত মাজত শুকুলা অৰ্থাৎ বগা, আৰু তলত চামল অৰ্থাৎ সেউজীয়া। ওপৰত গেৰুৱা, বগা আৰু সেউজীয়া, এই তিনিটা ৰঙেৰে আমাৰ জাতীয় পতাকাখনি গঠিত। তাৰপিছত বগাৰ মাজত অশোক চক্ৰ। এই বগা ৰংটোৰ মাজত এইটো হৈছে অশোক চক্ৰ। বগা মাজত এই বগা ৰংটোৰ মাজত এইটো অশোক চক্ৰ আমাৰ জাতীয় পতাকাখনিৰ মাজত আছে। অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, অৰ্থাৎ অশোক চক্ৰটো জিলিকি থাকে। অশোক চক্ৰৰ চিত্ৰটো জিলিকি থাকে এই বগা ৰংটোৰ মাজত। আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়, অৰ্থাৎ আমাৰ জাতীয় পতাকাখনি চিৰস্থায়ী বুলি কৈছে। এইখন কেতিয়াও নোহোৱা হৈ নাযায়। সদায় এইদৰে নীল আকাশত আমাৰ জাতীয় পতাকাখন উত্তোলন হৈ থাকিব। কদাপি মানে হৈছে কেতিয়াও, আৰু ক্ষয় মানে হৈছে হানি বা নাশ, কেতিয়াও নোহোৱা হৈ নাযায় এইটো। গতিকে এই কবিতাটো তোমালোকে ঘৰত ভালদৰে পঢ়িবা আৰু ইয়াৰ অনুশীলনী প্ৰশ্নবিলাক এবাৰ তোমালোকে নিজে উলিয়াব চেষ্টা কৰিবা। মই দি দিম। ধন্যবাদ। আজিলৈকে ইমানেই।